মোবাইল ফোন আমাৰ হাতে হাতে অহাৰ পিছত বহুতো ধৰণৰ ইছ্যুজ এৰাইজ আছে। তাৰে ভিতৰত এটা মেজৰ ইছ্যু হ'ল যে আমাৰ য়ং ল'ৰা ছোৱালীৰ মাজত মোবাইল ফোনটো অহাৰ পিছত সিহঁতে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বনায়, সিহঁতে নিজৰ পাৰ্টনাৰৰ লগত ইণ্টিমেট চেটিং কৰে বা ইণ্টিমেট ফটোজ কিছুমান এক্সচেঞ্জ কৰে। পিছত যেতিয়া সেইবোৰ ব্ৰেকআপ হয়, পাৰ্টনাৰজনে সেই ফটোজবোৰ লৈ সেই চেটিংবোৰ লৈ ব্লেকমেইল কৰে। ইভেন এনেকুৱা দেখা গৈছে পাৰ্টনাৰবোৰে নিজে নকৰিলে সিহঁতে নিজৰ ফোনটো নিজৰ ফ্ৰেণ্ডক দিয়ে বা ফোনটো এক্সচেঞ্জ কৰে বা ফোনটো ঠিক কৰিব দিয়ে। চ' যাক লগত এক্সচেঞ্জ কৰে, চ' য'ত ঠিক কৰিব দিয়ে সিহঁতে সেই চেটিংবোৰ লৈ সেই ফটোজবোৰ লৈ পিছত ব্লেকমেইল কৰাৰ চেষ্টা কৰে। সেই সময়ত আমি কি কৰিম? প্ৰথমতেতো আমাক অলপ হিম্মত ৰাখিব লাগিব, অলপ সাহস কৰিব লাগিব। আৰু সাহস কৰি আমি থানাত গৈ এখন এজাহাৰ দিব লাগিব, এখন FIR দিব লাগিব। সেনেকুৱা ব্যক্তিক আপুনি আণ্ডাৰ ছেকশ্যন 384 অফ IPC আৰু 67 আৰু 67A অফ IT এক্টৰ আণ্ডাৰত জেলৰ ভাতো খুৱাব পাৰিব। জয় অসম।